এই মাছটো কাছ পাখি খাই আছে সেইটা সেইটা হেল্ল' গাইছ ৱেলকাম টু মাই আনাডাৰ ভ্লগছ কি খবৰ আশা কৰোঁ সকলোৰে ভাল তো গাইছ আজি আমি আহিছিলোঁ মানে গহপুৰত কনকলতা য'ত গুলিয়াই মাৰিছিল গহপুৰৰ বৰপুখুৰী তো তাত আহিছিলোঁ ব'লা নেকি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ তো গহপুৰৰ পুখুৰী চাম ব'লা বৰপুখুৰী তো গাইছ সেইফালে আছে গহপুৰৰ বৰপুখুৰীটো এইটো হ'ল গোটেই বৰপুখুৰীটো এইটো চাওক থানাখন সেইখন তো গাইছ ভইচটো ভালকৈ নাহিব পাৰে টাউনৰ জেগা যে মানে গোটেই এইফালে গোটেই গাড়ী চলি আছে এইফালে গোটেই ভইচটো ভালকৈ নাহিব পাৰে চাই থকা ভিডিঅ'টো কেনেকুৱা লাগে ক'ব এইটোৱে হ'ল বৰপুখুৰীটো তো গাইছ আমি গৈ আছোঁ এতিয়া অলপ আগত আছে আগত কনকলতা আৰু মুকুন্দ কাকতিৰ মূৰ্তিটো আছে সেইটো চাম তো ব'লা তালৈ যাওঁ কৈছে কি ধুনীয়া ধুনীয়া মাছ আছে মই ভিডিঅ' ক্লিক এটা লৈ থোৱা আছে সেই মাছৰ পৰা দেখুৱাম ৰ'বা চাই থকা এইফালে গাইছ এইফালে হ'ল এই থানাখন যে কনকলতা গুলিয়াই মৰা থানাখন এইখনেই হ'ল সেইখন চাই লওঁ তো গাইছ ভিডিঅ'টো কেনেকুৱা লাগে ক'বা চাই থকা মই আৰু দেখুৱাই আছোঁ বহুত ধুনীয়া ধুনীয়া বস্তু আছে ইয়াত কিছুমান তাৎপৰ্য বস্তু আছে ইয়াত হেনো আগতে কাছ আছিলে তো গাইছ মানে ইয়াত বহুত দিনৰ আগতে হেনো মানে কি আছিলে এখন সোণৰ নাও আছিল সেই নাওখন হেনো এটা ডাঙৰ বানপানীত হেনো নাওখন উটি গুচি গ'ল এতিয়া ক'ত আছে গম নাপায় বিশেষ মানে আগতে অনুমান কৰিছিল যে নাওখন ইয়াত আছিল বুলি তো এতিয়া নাওখন নাই কিন্তু নেদেখে তথাপিও অনুমান এটা কৰে আৰু যে নাওখন ইয়াতে আছে বুলি তলতে তো এইফালে চোৱা পুখুৰীটো সেইখন হ'ল গহপুৰ টাউনখন এইটো কনকলতা আৰু মুকুন্দ কাকতিৰ মূৰ্তিটো এইটো চাওক এইখিনি মাছখিনি চাওক কি মজা লাগিছে তো গাইছ বৰপুখুৰী পাহাৰতে আছে এইপাৰে আছে এইটো মা কালী মন্দিৰ সেইপাৰে আছে শিৱ মন্দিৰ তো গাইছ দুইটালৈ গৈ আছোঁ চাই থকা কেনেকুৱা লাগে ক'বা ভিডিঅ'টো গাইছ আমি গৈ আছোঁ ফাৰ্ষ্ট শিৱ মন্দিৰত তো গাইছ এইটো হ'ল শিৱ মন্দিৰটো চাওক তো গাইছ তাৰ ৰাইট চাইডে আছে এইফালে আছে মা কালীৰ মন্দিৰটো তাত যাম তো এইটো চাই লওক কি ধুনীয়াকৈ কি মজা আছে বনাই দিছে এইটো হ'ল শিৱ মন্দিৰটো তো গাইছ এইটো হ'ল মা দুৰ্গা মন্দিৰ ভাগ এই ভাগ চাওক কি ধুনীয়াকৈ হেৰি কৰি দিছে এইফালে হ'ল শিৱ বাবা মন্দিৰ এইটো এইফালে মা দুৰ্গা মন্দিৰ এইটো হ'ল গোটেই বেকগ্ৰাউণ্ডটো চাওক আজি মন্দিৰতে শেষ কৰিছোঁ তো গাইছ ভিডিঅ'টো কেনেকুৱা লাগিছে ক'ব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিবলৈ নাপাৰিব লগতে চেনেল ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই জয় অসম